মিঠাতেল নাই তেলটো আনিলো আৰু 18 দোকানৰ পৰা এতিয়া মাংসটো ফ্ৰাই কৰি আছে ইনি মেগীখিনি এতিয়া আমাৰ মেগী হৈ গ'ল গুড বয় হয় ই একদম আগত বহি লৈছে পোজ দি আছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আমি আজি গৈ আছোঁ চান্দুবি ৰাণীখামাৰ বাৰেগাঁও চাবলৈ তো আমি আজি প্ৰথমতে যাওঁ ৰাণীখামাৰ যাওঁ চান্দুবি এইটো চিধা গ'লে আছে চান্দুবি পায় আৰু আমি লেফ্ট তো চাই থকা ভিডিঅ'টো শেষলৈকে আমাৰ লগত আহিছে ইহঁত দুজনো আহিছে শিৱসাগৰৰ পৰা তো ইহঁতকে দেখুৱাবৰ কাৰণে আহিছোঁ ৰাস্তাৰ চাইডে চাইডে এইবিলাক দোকান আছে আমি এতিয়া বাৰেগাং পালোৱে আৰু আমি প্ৰথমতে ৰাণীখামাৰ যাওঁ ৰাণীখামাৰ পালোৱে গাইছ এতিয়া এয়া চাওক ইমান ধুনীয়া প্লেচ হয় ৰাণীখামাৰ গাইছ ফাইনেলি ৰাণীখামাৰ আহি পালোঁ এয়া চক্ৰজিতে খৰি বিচাৰি আছে মানে ইয়াতে আমি অকণমান মেগী বনাই খাম তো ইয়াতে আৰু বন্ধু দুজন আছে শিৱসাগৰৰ পৰা আহিছে সিহঁতকে লৈ আহিছোঁ আৰু দেখুৱাবলৈ কেনে লাগিছে ভাই লগ তো এনেকৈ হাতে হাতে খৰি লৈ গৈ আছোঁ আমি মানে ক'ত বনাম সেই জেগাখিনি চাবৰ কাৰণে নদীৰ পাৰতে অলপ বনাই খাই ভাল লাগিব তো ইয়াতে হ'ব আগতে চকা বাটাই আছে কোনোবাই খানা খাইছে ইয়াতে আমিও আৰম্ভ কৰি দিওঁ দছে দুডাল খৰিয়ে বিচাৰি পাইছে বুলি চাওক গাইছ ইমান ধুনীয়া প্লেচ यहाँ नाइफ ड्रेसिंग चल रहा है यहाँ शेफ की ड्रेसिंग चल रहा है আৰু ইয়াত মেগী আৰু মাংস অলপ আনিছোঁ তো এনেকৈ বনাই খাব লাগিব ইয়াতে আমাৰ জুই জ্বলিলে চকা মিঠাতেল নাই কেনেকৈ মাংস বনাবি মিঠাতেল নাই তেলটো আনিলো আৰু 18 দোকানৰ পৰা এতিয়া পিঁয়াজ পৰি গৈছে মাংসটো ফ্ৰাই কৰি আছে এইখিনি মেগীখিনি লাষ্টত দিয়া হ'ব বিলাহী কাটি থৈছোঁ এতিয়া আমাৰ মেগী হৈ গ'ল তো এনেকৈ সাজি আছে 4 জনৰ কাৰণে 4টা প্লেটত মেগী চিকেন বিলাহী অনিয়ন আমাৰ ইটোৰে যে বনাইছে গোলাঘাটৰ পৰা তো খাই লওঁ তাৰপিছত যাওঁ আৰু ৱাটাৰফল চাবলৈ আজি এনেকৈ অকণমান এনজয় কৰিলোঁ আৰু তো গাইছ এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল তো এতিয়া ৱাটাৰফল চাবলৈ যাওঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইছ এতিয়া আমি ৱাটাৰফল চাবলৈ গৈ আছোঁ ইয়াতে আমি জলপ্ৰপাতত আহিলোঁ বাৰেগাঁও ৱাটাৰফলত তো ইয়াতে টিকট কাটি ল'ব লাগিব এজনৰ 10 টকাকৈ লয় এই টিকটটো কটাৰ পিছত আমি এনেকৈ গৈ আছোঁ এতিয়া আৰু ছাইডত এইবিলাক দোকান আছে চব্জিৰ দোকান আছে কিবা কিবি খোৱা বস্তুৰো আছে তো এনেকৈ উঠি আছোঁ ওপৰত জলপ্ৰপাত পালোঁৱে আৰু তো ইয়াতে ধুনীয়াকৈ চকী বনাই থৈছে ইয়াতে বহিব পাৰে অলপ ৰিলেক্স ল'ব পাৰে বাৰেগাঁও ৱাটাৰফল এইটোৱে এতিয়া অকণমান পানী কমকৈ পৰিছে বাৰিষা বহুত পানী আহে তেতিয়া ভাল লাগে বেছি এতিয়া অলপ পানীৰ পৰিমাণটো কম আছে তথাপিও প্ৰকৃতিৰে মনোমোহা সৃষ্টি সঁচাকৈয়ে অতুলনীয় যেতিয়া ৱাটাৰফল বহি কিনে আমি অকণমান বগৰী টেষ্টি লওঁ বগৰী কিনি আনিছোঁ এতিয়া আমি ৱাটাৰফল চালোঁ আৰু এতিয়া যাওঁ আমি চান্দুবি চাবলৈ ভিডিঅ'টো চাই থাকক শেষলৈকে তো ইয়াতে মানুহবিলাকে বহুত কষ্ট কৰে দেখিছেনে কেনেকৈ খৰি আনিছে ইয়াতে এতিয়া আমি চান্দুবি গৈ আছোঁ তো
তো গাইজ এয়াই হৈছে আমাৰ অপূৰ্ব চান্দুবি ভিউ ইও চেলফি উঠে চাগে অঁ তোমালোকৰ লগত চেলফি উঠে চাগে ইও পোজ দি ইছমাইল প্লিজ এইবিলাক নাওবিলাক এনেকৈ আছে ছিজনত মানে জানুৱাৰী ধৰ ডিচেম্বৰৰ লাষ্টত জানুৱাৰী ফাৰ্ষ্টত ইয়াতে বহুত মানুহ হয় আৰু এতিয়া নাৱত উঠিব পাৰে এজনৰ 100 টকাকৈ লয় তোমাৰ কি খবৰ কোৱা খবৰ ভালনে কাষত বহিছে গুড বয় হয় দেখিছেনে আমাৰ লগতে আহিছে ই একদম আগত বহি লৈছে পোজ দি আছে তো গাইছ এতিয়া আমি যাবলৈ ওলাইছোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই